নমস্কাৰ সঞ্জীৱৰ এনে এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই যাবলৈ লৈছোঁ এজন ইউটিউবাৰ ঘৰলৈ। ইউটিউবাৰ মানে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ হ'ব সুভাষৰ ঘৰলৈ। সুভাষ মানে আপোনালোকে বহুতে চিনিয়ে পায় সুভাষক, আৰু সুভাষে মানে কি হয় কভাৰ ভিডিঅ' আৰু শ্বৰ্ট ফিল্ম বনায়। ব'লকচোন তাৰ ঘৰলৈ যাম, তাৰ ঘৰখন দেখাম আৰু তাৰ ঘৰখন দেখুৱাৰ উপৰিও আপোনালোকক তাৰ বিষয়ে কিছুমান জানিম কথা। ব'লা তেতিয়া ভিডিঅ'টো অকণ স্কিপ নকৰি শেষলৈকে চাই থাকা। তেতিয়া ব'লা আমি যাম, মানে এইপিনে যাম। আৰু এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তা, যিটো ভগা চিগা গাঁতত পানী মানে কেতিয়াকৈ যে নতুনকৈ বনায়। আৰু এতিয়া আহি পেলাই পাই গ'লে আমি কুহুম চাৰিআলি, আৰু কুহুম চাৰিআলিৰ পৰা আমি বাওঁ চাইডে সোমাই যাম। আৰু বাওঁ চাইডে সোমাই গৈ পেলাই আৰু বেছিকণ নহয় আৰু পালোহি। আৰু আচলতে মানে কি ঘৰত থাকি আজি আমনি লাগিছে, ক'লৈ যাম কি কৰিম ভাবি মানে সুভাষলৈ ফোন কৰিলোঁ। সি কৈছে ঘৰতে আছোঁ। আচলতে তাক সময় ময়ো দিব নোৱাৰোঁ আৰু সিও মোক দিব নোৱাৰে, মানে কামত দুয়োটা ব্যস্ত হৈ থাকিব লাগে যে, সেইকাৰণে আজি সময় পাছত আহিছোঁ। আৰু এইভাগ পাই গ'লোঁ এতিয়া কুহুমৰ নামঘৰ। দেখিছে ধুনীয়াকৈ নতুনকৈ টিং লগাই আছে। আৰু আচলতে কি মানে লগ পোৱা বহুত প্ৰব্লেম হৈ যায়, মানে যিহেতু সিও কামত থাকে ময়ো কামত থাকোঁ। ফাইনেলি আহি পেলাই এতিয়া পাই গ'লোহি। মানে এতিয়া চুঙিলৈ যায় আৰু আমি চুঙিলৈ নাযাওঁ, এতিয়া সোমাই দিম। আৰু ইয়াত দেখিছে ডাষ্টবিন এটা আছে, আপোনালোকে যদি জাবৰ জোঁথৰ লগত লৈ আহি ইয়াত পেলাই থৈ পেলাই সুভাষ তকলৈ যাব পাৰিব আৰু তেনেকুৱা মানে। ব'লা তেতিয়া গৈ থাকোঁ। আৰু মানে সিহঁতৰ ৰাস্তাটো বহুত ভাল, আমাৰটোতকৈ বহুত ভাল, মানে ব্লগ এটা দিয়া যদিও মানে গাত গোট নাই, সমান একদম ধুনীয়াকৈ গৈ থাকিব পাৰি। ব'লা তেতিয়া আমিও ধুনীয়াকৈ গৈ থাকোঁ, ব'লা। আৰু ফাইনেলি আহি পাই গ'লোহি সুভাষৰ ঘৰ। আৰু সুভাষৰ ঘৰ এইখনেই, আৰু দেখিছে ধুনীয়াকৈ এইখনে হৈছে সুভাষৰ ঘৰ। আৰু সুভাষৰ ঘৰৰ আগফালে এটা টিউবৱেল আছে, আৰু টিউবৱেলটো মানে বৰ বেলেগ ধৰণৰ দেখিবলৈ, চাওক। আৰু আচলতে ক'বলৈ গ'লে মানে সুভাষ আৰু মই একেলগতে আগতে সৰুতে মানে কি আৰু কেইদিনমানৰ আগলৈকে একেলগে কাম কৰিছিলোঁ দুয়োটাই, আৰু পাত ছিঙিছিলোঁ বাগানত, একেলগে কাম কৰিছিলোঁ। আৰু এতিয়া একেলগে আছোঁ। আৰু তাৰ চেনেল এটা আছে 36K ছাবস্ক্ৰাইবাৰ হৈ গ'ল তাৰ। আৰু ময়ো এতিয়া নতুনকৈ খুলিছোঁ, আৰু মোকো সকলোৱে আশীৰ্বাদ কৰিব, সকলোৱে আগবাঢ়ি যোৱাত সহায় কৰিব। ঠিক আছে, এতিয়া সুভাষৰ গুৰিলৈ যাম ভিতৰলৈ। ব'লা তেতিয়া দেৰি নকৰি ভিডিঅ'টো চাই থকা একেলগে। আৰু এতিয়া মানে ফাইনেলি এতিয়া সোমাইছোঁ ভিতৰলৈ। আৰু সুভাষ এয়া, সুভাষ ভাই কেনেকুৱা খবৰ খাতি ভাল? মানে ইউটিউব জগতত তুমি কেতিয়াৰ পৰা আহিছিলা? মানে মই ইউটিউব প্ৰথম চেনেল খোলা নাছিলোঁ, কেমেৰা তললৈ দি আছিলে। তাৰপিছত ফটো চটো মাৰি এটা শ্বৰ্ট ফিল্ম কৰিম বুলি ভাবিলোঁ। শ্বৰ্ট ফিল্মটো কৰিলোঁ, তাৰপিছত খুব ভাল ৰিজাল্ট এটা আহিলে। মানে প্ৰথম শ্বৰ্ট ফিল্মটোৱে মোৰ কিমান 10 লাখ ভিউজ হৈ গ'ল, মানে 10 লাখ ভিউজ প্ৰথমটো নত প্ৰথমটো মিলিয়ন ভিউজ হৈ গ'ল। হয়। তাৰপিছত মই ভাবিলোঁ নাই এইটো কাম কৰাই ভাল হ'ব। তাৰপিছত 1 বছৰ পূৰা মানে শ্বৰ্ট ফিল্ম কভাৰ এনেকুৱা কৰি আজি 36K ছাবস্ক্ৰাইব কমপ্লিট হৈছে বাৰু, আপোনালোকৰ সহায়ৰ বাবে। বাকী কিমানটো কি কৰিব পাৰিছোঁ নাজানো, যিমানটো পাৰিছোঁ সিমানটো কৰিছোঁ, আৰু তাতকৈ দুগুণ কৰিব চেষ্টা কৰি আছোঁ। আৰু সেইটো কৰি যাম আৰু আপোনালোকৰ সহায় বা মৰম বাবে। হয়, ইয়াক যেনেকৈ মৰম দি গৈছে মোকো দি যাব। নতুনকৈ ব্লগ চেনেল এটা খুলিছোঁ, আৰু কিনো ক'ম আৰু ইয়াৰ এতিয়া কভাৰ ভিডিঅ' বনাই থাকে। ইয়াৰ বিষয়েতো জানিলে ইউটিউব জগতত কেতিয়া আহিলে, কি কথা, কেনেকৈ কিমান ভিউজ, ক'ত কি পালে। তাৰ আগত আৰু এটা বস্তু আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। মানে ই যোনডাল ষ্টেণ্ডত কাম কৰে, ই এতিয়া হাঁহিছে। আৰু মানে ক'বলৈ গ'লে কি এইডাল দেখিছে নহয়, এইডাল কেমেৰা ষ্টেণ্ড হয়, কিমান ধুনীয়াকৈ তুলি থৈছে ওপৰত। আৰু এই যে বক্সটো দেখিছে, এইটো হৈছে গডেজ টাইপৰ এটা। আৰু এইটোত ইউটিউবৰ লগত জড়িত বহুত বস্তু ইয়াৰ ভিতৰত সোমাই আছে, লাইটৰ পৰা আদি কৰি কেমেৰা পৰ্যন্তলৈকে ইয়াত সোমোৱাই ধুনীয়াকৈ থৈ দিছে। এই ক'ত গ'লগৈ, লাজ কৰিছে অকণমান। আৰু তুমি যেন তোমাৰ এতিয়া মানে যিহেতু এতিয়া তোমাৰ মই জানিব বিচাৰিছোঁ, বহুতে কভাৰ ভিডিঅ' কৰিবলৈ তোমাক বিচাৰিও ফুৰিছে, হয়নে কথাটো? হয় বাৰু, এনেকৈ কৰিও বেলেগৰো কাম কৰোঁ। হয়, আমাৰ খালি আদিবাসী ভিডিঅ' কৰি থাকোঁ। আৰু আপোনালোকেও যদি সুভাষৰ হাতেৰে আপোনালোকে ভিডিঅ' বনাব বিচাৰে, কভাৰ ভিডিঅ' বা শ্বৰ্ট ফিল্ম বনাব বিচাৰে, আপোনালোকক কণ্টেক্ট নাম্বাৰ মই স্ক্ৰীণত দি দিম, সকলোৱে ইয়াক ফোন কৰিব। আৰু মোৰ চেনেলটোৰ নাম হয় আদিবাসী ডান্সেছ, কিন্তু মই সুভাষ কুৰ্মী বুলি ইউটিউবত মাৰিলে আহি যাব, সুভাষ কুৰ্মী। আপোনালোকে সুভাষ কুৰ্মী বুলি মাৰি চাওক, আপোনালোকে তাৰ ভিডিঅ' এটা আপোনালোকে চাওক। কিনো ক'ম আৰু, এয়া এইজনে সুভাষ নে কি কাম কৰা পাৰ্টনাৰ। ঠিক আছে, আৰু এতিয়া আমি দেওবাৰ মানে বেলেগ এঠাইলৈ যাম, সেইটো এটা বেলেগ ভিডিঅ' দিম আপোনালোকক, হয়নে? যাম ধামাকা এটা ভিডিঅ' দিম দেওবাৰে। আপোনালোকে ব্লগ চেনেল কি নাম আছে? সঞ্জীৱ বৰা আছে মোৰ, সকলোৱে চাব ভিডিঅ'টো।
ঠিক আছে ইমানে আৰু চাহ থকা ভিডিঅ'টো আগলৈ কি হৈ থাকে নেকি এতিয়া কি কৰিবা এতিয়া অলপ বহিম আৰু চাহ খাম আৰু এতিয়া চাহ খাম আৰু বিন্দাছ নেকি আৰু বিয়া পতা নাই ছোৱালীজনী চাহ দিবা আৰু ইয়াক ল'ৰাটো বিয়া পতা নাই এতিয়ালৈকে ছোৱালীজনী চাহ দিবা ধুনীয়াকৈ যদি কোনোবা আছে আৰু ল'ৰাটো দেখিছ নাই কেনেকুৱা হেণ্ডচাম দাড়ি আছে ধুনীয়া হেণ্ডচামে আৰু মোবাইলততো অলপ ভালেই হ'ব আৰু হেণ্ডচামে ন তুমি হেণ্ডচামে মেইন হেণ্ডচাম সেইটোলৈ নাহে মেইন সেইটো লাগে দিলটো লাগে দেই সঁচাকৈ আৰু দিলটো চফা হ'ব লাগে মানুহ যেনেকুৱা নহওক মন সদায় ভাল হ'ব লাগে হয় নাই কিবা ঠিক আছে এতিয়া ইয়ালৈ চোৱা কি এইবোৰ কি বিস্কুট আৰু গাখীৰ আনি থৈছে এতিয়া ধুনীয়াকৈ চাহ বনাম চাহটো তুমি বনাবানে নে কোনোবা আহিব তুমি সেইকাৰণে বিয়াখন পাতা নাই সোনকালে নাই বিয়া পাতিম বাৰু হয় পতা নাই এতিয়া আৰু মই সপোনটা আছে বাৰু মই এইটো ধেমালি কথা হয় চিৰিয়াছ নলয় বাকী এতিয়া যদি মই বিয়া পাতিলো হয় মোৰো এটা সপোন আছে মই এনেকৈ ক'ম চাহটো অকণ বনাই দিয়া এতিয়াতো নিজে নিজে বনাবগৈ লাগিব উপায় নাই ঠিক আছে এতিয়া মই সুভাষৰ হাতে চাহকাপ খাম ধুনীয়াকৈ তাৰপিছত আৰু নে কি গাবা লগালোঁ মানে ঘৰ যাম আৰু এতিয়া তেনেকৈ বনোৱা চাহকাপ ধুনীয়াকৈ চাহ বনাই আছে সুভাষে সেইটো কি আজি মানে গাখীৰ চাহ খাম ন গাখীৰ চাহ খাব লাগিব নহয় ক'ত একদম স্পেচিয়েল গাখীৰ চাহ ধুনীয়াকৈ বনাব মানে এই নকবি আৰু এবাৰ চাহ খাইছা মোৰ হাতত আৰু ল'ৰাটো একদম জুই ফুৱাই মানে ঘামি গৈছেগৈ চাওক আপোনালোকে অৱশেষত চাহ তাহ খাই হৈ গ'ল এতিয়া বাহিৰলৈ গৈছে সুভাষ কিবা এটা বোলে কাম ওলাইছে পটককৈ কিনো কৰিছে চাওঁ বোলা সঁচাকৈ বাহিৰলৈ আহি পেলানি সৰু সুৰা এটা কামেই ওলালে মানে কলগছডাল সিহঁতৰ গোহালিটোতে পৰি গ'ল আৰু দেউতাক আৰু সি দুইটা লগ হৈ পেলানি মানে আঁতৰাই পেলাইছে আৰু এজন দেউতাক সুভাষৰ আৰু ধুনীয়াকৈ এটা মুখত হাঁহি লৈ নিজৰ কাম কৰি আছে দেখিছে আপোনালোকে আৰু আচলতে মানে কি একেচাতে আঁতৰাই পেলাইছে মানে কি গোহালিলৈ ঘূৰোৱা আৰু সন্ধিয়ালৈকে আকৌ আহিবই যিহেতু এতিয়া মেলি দিলে আৰু এতিয়া ঘৰখনকো বাই বাই দিছোঁ সুভাষে মোক আগবঢ়াবলৈ আহিলে এয়া মানে যামগৈ আৰু এতিয়া আৰুনো কামেই নাই ইয়াত কিন্তু কম সেয়াকে কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে আৰু এইবোৰ বাকীবোৰ কি ক'ত কৰিব লাগে জানে আপোনালোকে কৈ দিব ঠিক আছে বাই বাই জয় অসম